सा जम के हम स्कूल चले हम হেল্ল' এভৰিৱান ৱেলকাম টু সাধাৰণ জ্ঞান জি কে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ জোখ-মাখৰ কিছুমান আহিলা বা যন্ত্ৰ। প্ৰথমতে আছে বতাহৰ বেগ জোখা যন্ত্ৰটিৰ নাম। ইয়াৰ নাম হৈছে এনিম'মিটাৰ। নাম্বাৰ 2 বতাহৰ চাপ জোখা যন্ত্ৰটোৰ নাম বেৰ'মিটাৰ। নাম্বাৰ 3 সময় দেখুওৱা যন্ত্ৰটোৰ নাম সকলোৱে জানে ক্লক, ইয়াক ক্ৰন'মিটাৰ বুলিও কোৱা হয়। দিশ নিৰ্ণয়ৰ যন্ত্ৰটোৰ নাম কম্পাছ। তেজত থকা গ্লুক'জৰ মাত্ৰা জোখা যন্ত্ৰটোৰ নাম গ্লুক'মিটাৰ। কোণৰ মাপ জোখা যন্ত্ৰটোৰ নাম প্ৰট্ৰেক্টৰ। জুলীয়া পদাৰ্থৰ ঘনত্ব জোখা যন্ত্ৰটোৰ নাম হাইড্ৰ'মিটাৰ। বায়ুৰ আৰ্দ্ৰতা বা হিউমিডিটি জোখা যন্ত্ৰটোৰ নাম হাইগ্ৰ'মিটাৰ। গাখীৰৰ ঘনত্ব জোখা যন্ত্ৰটোৰ নাম লেক্ট'মিটাৰ। বৰষুণৰ মাত্ৰা জোখা যন্ত্ৰটোৰ নাম ৰেইন গজ। ভূমিকম্পৰ মাত্ৰা বা প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম ছিস্মোগ্ৰাফ। গাড়ীৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম হৈছে স্পীডোমিটাৰ। নেক্সট উষ্ণতা জোখা যন্ত্ৰটোৰ নাম থাৰ্মোমিটাৰ। হৃদপিণ্ড আৰু হাওঁফাওঁৰ সঞ্চালন জোখা যন্ত্ৰটোৰ নাম ষ্টেথস্কোপ। শব্দৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম অডিঅ'মিটাৰ। বিদ্যুৎ প্ৰবাহৰ মাত্ৰা জোখা যন্ত্ৰটোৰ নাম গেলভেনোমিটাৰ। গতিকে ভিডিঅ'টো যদি আপোনাৰ বাবে সহায়ক হৈছে তেন্তে হ'লে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।